শ্ৰীমতী আজি ইংৰাজী 21/2026 তাৰিখে দিনৰ 2:30 বজাত সদৌ গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ। মই ভগৱান আল্লাহ গদৰ নামত শপত খাই ঘোষণা কৰোঁ যে মই সদৌ অসম কৰ্মচাৰী পৰিষদৰ সংবিধানৰ প্ৰতি সদায় আনুগত্য ৰাখিম। পৰিষদৰ আদৰ্শ নীতি আৰু লক্ষ্য পূৰণৰ বাবে মোৰ ওপৰত ন্যস্ত কৰা দায়িত্ব নিষ্ঠা, সততা আৰু দৃঢ়তাৰে সম্পাদন কৰিম। মই পৰিষদৰ ঐক্য সম্প্ৰীতি ৰক্ষাৰ হকে আৰু সভ্যসকলৰ উন্নতিৰ স্বাৰ্থত কাম কৰি যাম। কোনো পৰিস্থিতিতে পৰিষদৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা কাম কাজত জড়িত নহওঁ। লগতে জাতিৰ অস্তিত্ব আৰু জনগণৰ স্বাৰ্থ বুদ্ধত ৰাখিম। মই পৰিষদৰ সকলো সভ্যৰ প্ৰতি নিৰপেক্ষ নীতিৰে সমবিচাৰ সম আচৰণ আৰু উদাৰতাৰ আদৰ্শ ৰক্ষা কৰি পৰিষদৰ স্বাৰ্থত আৱশ্যকীয় গোপনীয়তা ৰক্ষা কৰি আৰু পৰিষদৰ অৰাজনৈতিক চৰিত্ৰ অটুট সকলোখিনি এক্সিকিউটিভ মেম্বাৰ এইফালে